এই ভিডিঅ'টি আপোনালোকে শেষলৈকে চাওক, মাজতে স্কিপ নকৰিব আৰু ভিডিঅ'টিত থকা মেছেজটি আপোনালোকে এবাৰ ভাবি চাব। কি হ'ল ভাই, মন চন মাৰি আছে যে? নাই অ' ভাই, একো নাই, গাটো কিবা ভাল নাই মোৰ। তই যে কালি আজি যোৱাকালি নে আজি গৈছিলি ইণ্টাৰভিউ এটা দিব গৈছিলি যে? আজি গৈছিলোঁ ভাই। আজি গৈছিলি? কি হ'ল পিছে? চৰকাৰী চাকৰি ইণ্টাৰভিউ দিলি, পাবি নে পাৰ্টি দিয়া ভয় মনে মনে আছ? ভাই ক। নাই ভাই, তেনেকুৱা একো নাই। এনেই কিবা কি কচোন? কাম নাই। কি হ'ল ভাই, মন চন মাৰি থাকিব নালাগে, কচোন। আমাক নক'লে কাক ক'বি? আৰু তই জানাই কি হ'ল, ইণ্টাৰভিউ কি হ'ল, পিছলৈকে যাতে ময়ে যাব পাৰোঁ ক। ইণ্টাৰভিউটো দেউতাক শিকাই দিলোঁ, ৰিটেন টেষ্ট পাছ কৰিছিলোঁ, তইতো জানাই। তাৰপিছত ভাইভা হ'ল, ভাইভাটো ঠিকেই হ'ল। এপইণ্টমেণ্ট লেটাৰ দিবৰ সময়ত সিহঁতে ক'লে 3 লাখ টকা বিচাৰিলে মোৰ পৰা। আমাৰ নিচিনা ঘৰ এখনে কেনেকৈনো দিওঁ ভাই 3 লাখ টকা? এটা কাম কৰ, সেই তহঁতৰ পুখুৰীৰ পাৰৰ যিখিনি মাটি আছে তাৰ সেইখিনি এক্সট্ৰা মাটিখিনি বেছি দে, বাপেও 3 লাখ টকা এটা দি দিব দে। চৰকাৰী চাকৰি পিছলৈকে নাপাবি। আৰু 3 লাখ টকা দিলে যে চাকৰিটো হ'ব সেইটো ফিক্স নেকি? মানে তই ভালকৈ সুধি আহিছ নেকি? ভাই অ' ভাই, সিহঁতে কৈছে পাবি বুলি, যেনিবা মই 3 লাখ টকা দিলোঁৱেই সিহঁতক। 3 লাখ টকা দি কিনে মই চাকৰি ল'ম নেকি? মই কি পঢ়া শুনাবিলাক এনেই থাকিল? সিহঁতে আজিকালি মানুহবিলাকৰ প্ৰতি মোৰ বহুত খং উঠা হৈছে ভাই। ভ্ৰষ্টাচাৰ ভাই, ভ্ৰষ্টাচাৰ। আমাৰ নিচিনা দুখীয়া ল'ৰা ছোৱালীৰ আজিকালি চাকৰিটো বাদে দিয়া, সমাজত এখোজ আগবাঢ়িব লগা হ'লেও মানসিকভাৱে বহু চিন্তা কৰিব লগা হয়। তাৰপিছত উপায় নাই আৰু, মই বাদে দিলোঁ। ভাবিছোঁ যিখিনি ঘৰত মাটি আছে সেইখিনিতে এইবাৰ দেউতাৰ লগত লগ হৈ কিনে মই গোটেইখিনি খেতি কৰিম, আৰু তাৰ পৰা যিখিনি ইনকাম হয়, লাভ হ'ব, সেইখিনি পইচাৰে মই কিবা এটা কৰিম। আৰু প্ৰত্যেক বছৰে মই এনেকৈ খেতি বাতিখিনি কৰিম, আৰু লগতে মই যাতে কিবা এটা ইনকাম কৰিব পাৰোঁ তেনেকুৱা কিবা এটা কাম বাছি ল'ম, ঘৰতে কিবা এটা কৰিম। আৰু মই এটা কথা ভাবিছোঁ ভাই, অকল তোমাৰ নিচিনা অকল তুমিয়ে নে আমিও গ'লেও মানে সেইটো পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব? এতিয়াতো মোৰ ভাৱত সকলোৱে তেনেকুৱাই পৰিস্থিতিত পৰিছে। যিমান চাকৰি হৈ আছে তাৰ প্ৰায় 50% চাকৰিয়ে চাগে এনেকৈ পইচা দি কিনে ল'ব লগা হৈছে। 50 পৰা 60% ল'ৰাই, বহুতখিনি ভাল ভাল ল'ৰা, দুখীয়া ঘৰৰ ল'ৰা হিচাপে সিহঁতে ভাল যোগ্যতা অনুসাৰে চাকৰি পোৱাৰ পিছতো সিহঁতে এৰি দিব লগা হয় এনেকুৱা ধৰণৰ কিছুমান টকা বিচৰা লোভী মানুহৰ কাৰণে, জাননে? ঘৰত আহি মই কৈছিলোঁ মাক, মা চাকৰিটো নাপালোঁ। দেউতাই শুনি উঠি কাজিয়াহে লাগিছে, কৈছে কি ইমান পঢ়িবলৈ বাধাই কৰিছিলোঁ নে তোক? তই কিয় পঢ়িছিলি? কাম নাই তোৰ? এনেকুৱাকৈ কৈছে। তই এটা ভাল কথাই চিন্তা কৰিছ, এই খেতি কৰা কথাটো। আমাৰ নিচিনা আজিকালি দুখীয়া ঘৰৰ দৰিদ্ৰ সীমা ৰেখাৰ তলত থকা ল'ৰা ছোৱালীসকলে চৰকাৰী চাকৰি এটা পাবলৈ বহুখিনি কষ্ট কৰিব লাগে, আৰু কষ্টটো কৰোঁৱে, পঢ়োঁ। মই গৈছিলোঁ ন যোৱাবাৰ, আজি তোমাৰটোৱে নহয় ময়ো গৈছিলোঁ। ইমান কষ্ট কৰি উঠাৰ পিছতো দেউতা আমাৰ মুখত হাঁহি অলপ নিচিকোৱাৰ কাৰণে যিখিনি কষ্ট কৰোঁ আমাৰ দুখীয়া শ্ৰেণীৰ ল'ৰাখিনিয়ে, তাতে আকৌ দানৱৰূপী ভ্ৰষ্টাচাৰী লোকসকলে আমাৰ ওপৰতে ওলোটাকৈ আকৌ কুঠাৰ মাৰে। কি ক'ম আৰু ভাই। কিন্তু তই এটা ভাল কথা চিন্তা কৰিছ, খেতিৰ মাটিখিনি তই খুৰাৰ লগত খেতি মাটিখিনিতে কৰ। আৰু ময়ো এতিয়া তই দেখিছই এই পুখুৰীত মাছ চাছ দিয়াই দেখিলোঁ, বহুত 3 বছৰ 4 বছৰ কষ্ট কৰিলোঁ, নাই একো নাই, চৰকাৰৰ ফালৰ পৰা একো নাই। চৰকাৰী চাকৰি এটা কৰিব লাগিলে প্ৰথমতে MLAক ভোট দিয়ে, MLAৰ তই পিছে পিছে ঘূৰ, আকৌ MLA চামচাৰ লগত ঘূৰ, চবৰ লগতে ঘূৰোঁতে ঘূৰোঁতে উল্টা সিহঁতে মিঠাইখিনি খায়, আমাক লাষ্টত এই টেমাটো উদং টেমাটো আনি হাতত দিয়ে। সেইটো আকৌ ধুই পখালি আকৌ আমি ঘৰত সেই পুৰণা চাংখনত সজাই থৈ দিওঁ। সেইটো দুখ কৰিব নালাগে, তই ভালে কথা চিন্তা কৰিছ। কিন্তু
তই খেতি মাটিখিনিয়ে কৰ আৰু তহঁততো এই আগতে যে তই যে আৰু এবাৰ যে গৈছিলি সেই ইণ্টাৰভিউটোত তেতিয়াওতো তোক সেইটো দেউতাই কৈছিলে তেতিয়াই যদি তই সেই খেতিখিনি কৰিলি হয় এতিয়ালৈকে তই আৰু চৰকাৰী চাকৰি বিচাৰিব নালাগিলে মোৰে ভুল হ'ল কিন্তু ভাই মই এবাৰৰ পৰা আৰু চাকৰি নিবিচাৰোঁ ভাই মই এনেকৈয়ে যি পাৰি যেনেকৈ পাৰি তাকেই কৰিম কিন্তু এটা কথা কৰি ল'ম ঘৰত থাকিলেতো এনেও মা দেউতা সুখত থাকে কিন্তু পইচা পাতি অভাৱেহে অকণমান দুখ আনি দিয়ে ঘৰখনত আজিকালি যুগততো টকা পইচা নহ'লেতো থাকিবই নোৱাৰি মানুহৰ আগত ভেলু লৈ এটা কথা চিন্তা কৰিছোঁ যদি এই ভ্ৰষ্টাচাৰ যদি নোহোৱা হ'লে হয় ন আমি যিমান আজি নিবনুৱা এনেই বহি আছোঁ 70-80% নিবনুৱা আজি আমি এই বেকাৰ একো এটা নাই মানুহৰ চৰম পন্থা মানুহৰ নিৰ্লজ্জ কথা ইটো সিটোৰ মুখত ঠাট্টা বিদ্ৰোহ এইবিলাক শুনি জীয়াই আছোঁ কিন্তু যোনে ভুক্তভোগী সিহে জানে কোৱাজনে নাজানে আজি তুমি গৈছা তুমি আজি মোক কৈছা মই ভাবিছোঁ তুমি অহাৰ পিছত মই ভাবিছিলোঁ নেক্সট ইণ্টাৰভিউ এটা মোৰো আছিলে মই যাম বুলি ভাবিছিলোঁ দেউতাক কৈছিলোঁ টকা কেইটামান দিবি গুৱাহাটীলৈ যাম ইণ্টাৰভিউ এটা আছে কিন্তু তোৰ অৱস্থা দেখি ভাবিছোঁ সেইবিলাক বাদেই দিম আৰু যি আছিলে ইয়াতে গাঁৱতেই পাৰিলে সেই গাঁৱৰ খেতি মাটি ডৰাতে আমি মিলি সকলোৱে গাঁৱৰ ল'ৰাকেইটাই মিলি সমবায় নিচিনাকৈ এটা গোট খুলি তাতে খেতি কৰিম আৰু যি পইচা পাওঁ কাৰণ আমিতো আগুৱাই যাব পাৰোঁ আগুৱাই লৈ যোৱা মানুহ নাই সঁচাকৈ আজিৰ যুগত তেনেকুৱা মানুহৰ অভাৱেই হৈছে 2-4জন চৰকাৰী এনেকুৱা চমচাগিৰি কৰা মানুহক পাই কিনে বাকী আমাৰ দৰে ল'ৰাবিলাকে বহুত অভাৱত পৰি কিনে ধ্বংস উঠিছে তাৰ উপৰিও মৃত্যুমুখতো পৰিছে আৰু এই মৃত্যুমুখত যে পৰিছে বা আমি আজি যিটো কষ্টত বা যিটো মানসিকভাৱে যিটো অন্তৰত হিয়াত আঘাত পাইছোঁ তুমি যিটো আঘাত পাইছা সেই আঘাতকণ কিজানি তেওঁলোকে নুবুজে তেওঁলোকেতো নিজৰ স্বাৰ্থৰ কাৰণে নিজৰ পইচাৰ কাৰণেহে সেইটোৱেই কিন্তু আৰু একো নাই আপোনালোকে জানেনে আমাৰ ভাৰতবৰ্ষত প্ৰায় 60-75% নিবনুৱা আছে যিসকলে কোনো ধৰণৰ কৰ্মসংস্থাপন পোৱা নাই আমাৰ দেশৰ প্ৰায় 50% মানুহৰ মনত কেৱল চৰকাৰী চাকৰি তেওঁলোকৰ জীৱনৰ এইমেই হৈছে চৰকাৰী চাকৰি আৰু এই 50% মানুহৰ 5-10% মানুহে মাত্ৰ চৰকাৰী চাকৰি পাবলৈ সক্ষম হয় যদি চৰকাৰী চাকৰিৰ বাছনি পৰীক্ষাসমূহ উত্তীৰ্ণ হয় তেতিয়া 80% চাকৰিৰ পদবীৰ বাবদ কিছুমান সমাজৰ আৱৰ্জনা স্বৰূপ মানুহে তেওঁলোকৰ পৰা পইচা বিচাৰে যদি কোনোবাই সেই পইচা দিব নোৱাৰে তেওঁ হয়তো নিজৰ যোগ্যতাৰে পাব লগা চাকৰি হেৰাই পেলায় বিশেষকৈ দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকৰ জীৱনত এনেধৰণৰ ঘটনাসমূহ ঘটে যোগ্যতাৰে পাব লগা চাকৰি টকাৰ অভাৱত বহুতেই হেৰাই পেলায় আৰু যোগ্যতা নোহোৱা হেতুকেও বহুতেই চাকৰিসমূহ কিনি লয় আপোনালোকে জানেনে আমাৰ দেশৰ অৰ্থব্যৱস্থা কিয় ইমান পিছপৰা আচলতে এনেধৰণৰ অযোগ্য কিছুমান মানুহ কিছুমান পদবীত বহি ৰাজত্ব কৰি আছে গতিকে আহক ৰাইজ আমি সকলোৱে এনেধৰণৰ ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যুঁজ দিওঁ আৰু আমি এখন ভ্ৰষ্টাচাৰ মুক্ত দেশ গঢ়াত আত্মনিৰ্ভৰশীলভাৱে থিয় দিওঁ গতিকে আহক আমি সকলোৱে এনেধৰণৰ ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যুঁজ দিওঁ আৰু আমি চৰকাৰী চাকৰি বিচাৰি পিছ পৰি গৈ থকাতকৈ নিজৰ মনোভাৱেৰে যোগ্যতা অনুসাৰে নিজৰ পচন্দৰ কাম এটা বাছি লৈ আত্মনিৰ্ভৰশীল হওক জয় আই অসম জয় হিন্দ ধন্যবাদ